স্থাপন কৰিছে গাঁওবাসীয়ে। কাৰণ কেলে ইয়াৰ আগতে এনেকুৱা ঘটনা আমি আমাৰ এই অঞ্চলটোত দেখিবলৈ পোৱা নাছিলোঁ। গতিকে আজি আমাৰ নিজৰ গাঁৱৰে এগৰাকী বোৱাৰী বা এগৰাকী ছোৱালী বা যুৱতী এনেকৈ গৈ এই কামটোত যে লিপ্ত হৈছে এনেকুৱা এটা সাংঘাতিক ভিডিঅ'ত, সেইটোত আমি শংকিত হ'বলগীয়া একেবাৰে স্বাভাৱিক। আৰু হয়তো মোৰ লগতে গোটেই সমাজখনৰ সচেতন ব্যক্তিসকলে আজি শংকিত হ'বলগীয়া হৈছে। কাৰণ আজি তাই গুচি গৈছে, তাইৰ লগত হয়তো মোবাইলৰ যুগ, কোনোবাই যদি এটা লিংক লৈ পেলাই আকৌ তাইৰ লগত 10জনী ওলাই গুচি যায়, তেতিয়াহ'লে সমাজখন আমি জীয়াই থকাতকৈ নথকাই ভাল হ'ব বুলি আমি ভাবিছোঁ। গতিকে সচেতন সমাজে সচেতন হ'বই লাগিব। সেইকাৰণে আমি এটা পদক্ষেপ লৈছোঁ। কুনাল গাঁওখনৰ লগতে ওচৰ চুবুৰীয়া বহুত ৰাইজেও এটা সঁহাৰি জনাইছে আমাক। এইটো পদক্ষেপ আমি এইটো কাৰণেই লৈছোঁ, আমি গোটেইখিনি কাম কৰিব নোৱাৰোঁ, কিন্তু প্ৰশাসনিকভাৱেও ইয়াত আমাক যথেষ্ট সহায় আগবঢ়াব লাগিব। আঁৰৰ চক্ৰ যিটো দুষ্ট চক্ৰে আজি এনেকুৱা কাম কৰাই আছে বা লিপ্ত কৰোৱাইছে, এই দুষ্ট চক্ৰটো সমাজৰ পৰা যাতে উৎখাত হ'ব লাগে, এইটো কিন্তু আমি বিচাৰিছোঁ।